আজি আকৌ মাছৰ বজাৰত গৈছিলোঁ। মই মাছৰ বজাৰ দেখুৱাম বুলি পেলাই ভাবিছিলোঁ, কিন্তু তাৰমানে মোৰ হাতত বেগ বহুত কেইটা হ'ল। অকলে গৈছোঁ, তাৰ কাৰণে মই তাৰমানে কি শ্বুট কৰিব পৰা নাই, সেইকাৰণে দেখুওৱা নহ'ল। আৰু মাংস আমি খুব কমেই খাওঁ, মান্থলি 2 বাৰ এনেকৈ হয় আমাৰ। আৰু কণীটো আমাৰ থাকে এভেইলেবল, কণী এনি টাইম আমি খাওঁ, মানে মোটামুটি 3 প্লেটমান আমাৰ কণী যায়, মাহত 3 প্লেটমান আমি কণী খাওঁ। ফ্ৰেছ মাছ। আৰু জাপানী মাছ বুলি কওঁ আমি অসমত, আমি কামৰূপত জাপানী মাছ বুলি কওঁ, বাকী তেলাপিয়া মাছ বুলি কয়। আৰু কোনে কি কয় ক'ব বাৰু, বাকী আৰু বেলেগে কি নাম কয় বাৰু সেইটো ক'ব। আজি মই এটা মাছ ফ্ৰাই কৰিম, চাটনি দি খোৱাৰ কাৰণে মাছ ফ্ৰাই কৰিম। এইখিনি মাছ, এই মাথাখিনি ভাজি আছোঁ। ইয়াতে মানে টোটেল আহিছে 6টা মাছ, 6 পিচ মাছৰ এইখিনি 6 পিচ মাছ। ইয়াত আছে এৰাৰুট, তাৰপিছতে নেমু ৰস আছে, 1 ফাল নেমু ৰস আছে। এৰাৰুট আছে এই চামুচখনেৰে 3 চামুচ। তাৰপিছত আছে অকণমান জিৰা জালুকৰ গুড়ি নামমাত্ৰ, আৰু আধা চামুচ আছে, এই চামুচখনেৰে আধা চামুচ আছে জলকীয়া গুড়ি। তাৰপিছত আছে মানে সোৱাদ অনুযায়ী নিমখ, আৰু এইটো হৈছে মাছ। এইখিনি মই চাটনিৰে মানে ফ্ৰাই মাছ খাম, তাৰ কাৰণে মই এইটো বনাইছোঁ এনেকৈ। মাছ ফ্ৰাই হৈ গৈছে এতিয়া। আৰু ইয়াৰ লগত বনাইছোঁ, ইয়াত চাটনি বনাইছোঁ। ইয়াত আছে 2টা বিলাহী আছে, ধনিয়া মুঠি আছে, তাৰপিছতে জলকীয়া আছে 4-5টামান, তাৰপিছত আছে নহৰু আছে, ডাঙৰকৈ এটা নহৰু, তাৰপিছত 1 ফাল নেমুৰ ৰস, আৰু ক'লা নিমখ। ইয়াৰ লগত এনেকৈ মাছ ফ্ৰাই, যিকোনো পকৰি বনাই পেলাই ভাজি এই চাটনি দি খাব। খাই পেলাই মোক জনাব কেনে লাগে, কমেণ্ট বক্সত লিখিব, জনাব কেনেকুৱা পায়। বিলাহী আছে, নহৰু আছে, জলকীয়া, তাৰপিছত আছে ধনিয়া, আৰু ক'লা নিমখ, আৰু 1 ফাল নেমু ৰস। আমার মাছ ফ্রাই রেডি।
দেখো